हेलो फ्रेंड्स, दीपमाला ষ্ট্ৰকৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু যিসকল ভিউৱাৰ্ছে মোৰ প্ৰথম ভিডিঅ'টো চাই মোক উৎসাহিত কৰিলে তেওঁলোকক মই অশেষ আন্তৰিক ধন্যবাদ জনাইছোঁ। ফ্ৰেন্ডছ, বৰ্তমান যেহেতু পূজাৰ বতৰ, পূজা আহি পালেই, গতিকে সকলোৱে ঘৰে ঘৰে বজাৰ কৰাত লাগি দিছে নিশ্চয়। তো ময়ো কেইযোৰমান কাপোৰ তেনেকৈ পূজা বুলি ৰেডি কৰিলোঁ। নাজানো পূজাত পিন্ধিব পাম নে নাপাম। পূজা আচলতে কি হয়, সেই যেতিয়াৰ পৰা আহিন মাহ আৰম্ভ হয় তেতিয়াৰ পৰা আমাৰ মনত পূজা পূজা লাগি থাকে। তো পূজা তেনেকৈয়ে গুচি যায়। কাপোৰ ল'লোঁ কিন্তু হয়তো পিন্ধিবও নাপাম, তেনেকুৱা আমাৰ হৈ যায় সকলোৰে। তো বলকচোন কি কি ল'লোঁ আৰু মোৰ কাপোৰকেইযোৰ আপোনালোকৰ ভাল লাগেনে নাই কমেণ্টত নিশ্চয় জনাব। এইযোৰ হৈছে মোৰ মিক্স পাটৰ কাপোৰ। এইযোৰ মিক্স পাট, এইটো হ'ল ইয়াৰ ব্লাউজ, এইটো ইয়াৰ ব্লাউজ, আৰু এইখন হৈছে চাদৰ। এইখন হৈছে চাদৰ। চাদৰখনৰ এতিয়াও অলপ কাম বাকী আছে। চাদৰখনৰ এই আঁচলত মই এইটো কোনো কাম কৰা নাই। মই এই লেচটো আঁচলত লগাম বুলি আছোঁ। মই ঘৰতে লগাম, নিজে লগাম। এইটো মই এইযোৰৰ কাৰণে এই লেচটো আনি থৈ দিছোঁ। এইটো ৰেডি কৰিম। ব্লাউজ ৰেডি হৈ গৈছে, মেখেলা হৈছে। ব্লাউজটো মই যিহেতু ইমান বেছি ডিজাইনিং বস্তু নিপিন্ধোঁ, মই চিম্পুলতে ভাল পাওঁ, তো চিম্পুল ডিজাইন এটা দি ব্লাউজটো বনাইছোঁ। এয়া হ'ল এইযোৰ মিক্স পাট কাপোৰ। আৰু এইযোৰ হৈছে পলি কটন। এইযোৰ হৈছে পলি কটন। এইযোৰ পলি কটন। আৰু পলি কটনযোৰ মই কিনোতে এনেকৈ এইটোত কাম কৰাই আছিল, কিন্তু মই ভাবিছোঁ পাতল পাতলকৈ অলপ আছে। ৰেড কালাৰ সূতাৰে মই গোঁঠা মানে দহি গোঁঠা আৰম্ভ কৰিছোঁ। কালি মই আৰম্ভ কৰিছিলোঁ। কালি কি হ'ল, মোৰ সূতাখিনি শেষ হৈ থাকিল, গতিকে মই কেইটামানহে গুঠিব পালোঁ। আকৌ সূতাটো আনি মই আকৌ নেক্সট এইখিনি বনাম। তো এইযোৰ হৈছে মোৰ পলি কটন। এইটো হৈছে ব্লাউজ পিচ। পলি কটনৰ এইটো হৈছে ব্লাউজ। এই দুযোৰ মোৰ ৰেডি হ'ল। আৰু মই বহুত দিনৰ পৰা ভাবি আছিলোঁ মই এখন ৰিহা চাদৰ ল'ম। তো কালি মিষ্টাৰৰ লগত গৈ মই এইখন ৰিহা পাট চাদৰ কিনিলোঁ। অফ হোৱাইট কালাৰ ৰিহা পাট। এইখন হাতেৰে মোবাইলটো ধৰি আছোঁ, ভালকৈ দেখাব পৰা নাই। এইখন হৈছে মোৰ ৰিহা পাট। এইখন হৈছে মোৰ ৰিহা পাট। ই মেগাজিন অনুৰঞ্জনত প্ৰকাশিত পূজা বিশেষ মোৰ এটি প্ৰবন্ধ এই ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। প্ৰবন্ধটো পঢ়ি চাবচোন, পঢ়ি চাই জনাব কমেণ্টত কেনেকুৱা হৈছে। আৰু অনুৰঞ্জন হৈছে ফেচবুকৰ অনুগল্পৰ পৃথিৱী গোটটোৰ পৰা প্ৰকাশিত এখন মেগাজিন। আশা কৰোঁ আপোনালোকে পঢ়ি চাই নিশ্চয় ভাল পাব আৰু জনাব কেনেকুৱা হৈছে। ফ্ৰেণ্ডছ, আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিব লাগিব। তো যিসকলে মোৰ ভিডিঅ'টো চালে তেওঁলোকক অশেষ ধন্যবাদ। আৰু মোৰ ভিডিঅ'টো চাই লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।